লংকেশ্বৰ মন্দিৰ যাই আছোঁ গাইছ, বহুত ভাগত আছে। এতিয়া পাম আৰু লংকেশ্বৰ মন্দিৰ। আহি পালোঁ লংকেশ্বৰ টেম্পল, লংকেশ্বৰ মন্দিৰ। দুয়োফালে আছে নন্দী হিন্দী। ভিতৰত যাই আছোঁ এতিয়া। মন্দিৰৰ চাৰিওদিশে এনেকুৱা 3খন গেট আছে। যিটো আমি নন্দী আৰু ভিন্দী বুলি জানো, দুয়োফালে আছে মন্দিৰ। হনুমান মন্দিৰৰ ভিতৰত যাম। হনুমান মন্দিৰ নে মূৰ্তি এইটো ভালকৈ গম পোৱা নাই, গৈ আছোঁ। এয়া হনুমানৰ বিভিন্ন অৱতাৰ ইয়াত তেনেকৈ ৰাখিছে। হনুমানজীৰ প্ৰতিমূৰ্তি। বহুত ডাঙৰ মূৰ্তি ইয়াতে ধ্যান কৰা অৱস্থাত। ইয়াৰ পৰা এনেকুৱা ভিউ। শনি মন্দিৰ।